গুড মৰ্ণিং গাইজ। ৰাতিপুৱাই দুকমুকালি হৈছে আৰু এয়া মই অংশুৰ কাৰণে চুজি বনাই আছোঁ, কাৰণ আজি আমি যাবলৈ ওলাইছোঁ ভালুকপুঙলৈ। ফুৰিবলৈ যাম আমি। ক'ৰবাত যাম বুলি ক'লে এনেও মনটো ভাল লাগে। আৰু এয়া আমি গাড়ীত বহিলোহি। আমি এখন বেলেগ গাড়ী লৈছোঁ আৰু দেউতা মাহঁত এখন বেলেগ গাড়ীত গৈছে, কিয়নো দেউতা মাহঁতৰ লগত বেছি ফূৰ্তি কৰিবলৈ অলপমান লাজ লাগে, যিহেতু পাপা থাকে। আৰু এয়া মই ইণ্ট্ৰডিউচ কৰাইছোঁ এজন এজনকৈ, অংশু, পাপা আৰু এয়া ভণ্টি, তাৰহে পাপা দেই। আৰু এই পিছফালে সৰু ভণ্টি। বাপেক আৰু পুতেকে চাওকচোন ৰাস্তাত কিমান ধুনীয়াকৈ গান এনজয় কৰি গৈ আছে। মই এয়াৰফোনত গান শুনি ভাল নাপাওঁ ইমান, কিন্তু চাওকচোন পুতেকে কি ধুনীয়াকৈ এয়াৰফোনত গান শুনি গৈ আছে। বাহিৰৰ নাজাৰাটো অলপ ভাল লগাৰ কাৰণে অকণমান ভিডিঅ' শ্বুট কৰি দিলে হাজবেণ্ডে। সঁচাকৈ বহুত সুন্দৰ আছিলে। তাৰপিছত আমি ট্ৰেভেল কৰি কৰি আমি আহি পালোঁ তেজপুৰ, আৰু ইয়াতে এগৰাকী পেহীয়ে আমাৰ বাবে থৈ দিছিলে চাহ বনাই, আৰু লগতে অলপমান চিঙৰা আৰু জেলেপিও ৰাখিছিলে। আমি সকলোৱে এইবোৰ খাই, পেহীজনীও লগতে গৈছে দেই আমাৰ লগত। এইবোৰ খাই সকলোৱে আকৌ ৰাওনা হ'লোঁ আমি আমাৰ গন্তব্যস্থানলৈ। এয়া আমি পাপাহঁতৰ গাড়ীখন ফ'ল' কৰি পেলাই গৈ আছোঁ। আৰু এয়া আমি বাটতে আমাক বান্দৰে লগ পালে, আৰু আমাৰ গাড়ীখন পূৰা বেৰি ধৰিছিলে বান্দৰে। আমাৰ গাড়ী দেখি বান্দৰে ইমান বেয়াকৈ উৎপাত কৰিছে, আমাৰ গাড়ীবোৰ ৰখাই দিলোঁ। 7খনমান প্ৰায় গাড়ী আছিল আমাৰ, আৰু আমাৰ গাড়ীত থকা সকলোবোৰ খোৱা বস্তু আমি বান্দৰক বটাই দিব লগা হ'ল। হয়, আমি বহুত ভয় খাইছিলোঁ, বিশেষকৈ মই গাড়ীৰ ভিতৰতে আছিলোঁ সোমাই। ভণ্টিহঁতেও সাহ কৰা নাছিল যে বাহিৰলৈ ওলাব। শেষত আমাৰে এজন গাড়ীৰ বৰ্তা এজনে নামি পেলাই সিহঁতক অলপ শান্ত কৰালে। আমাৰ গাড়ীত থকা কল আৰু কিবা কিবি বিভিন্ন ধৰণৰ ফল লৈ আহিছিলোঁ, বিশেষকৈ ময়ো অংশুৰ কাৰণে লৈ আহিছিলোঁ। সেই গোটেইবোৰ দি দিলোঁ বান্দৰক, আৰু সিহঁতৰ বাবে প্ৰায় আমাৰ 7খনমান গাড়ী এনেকৈ ৰাস্তাত ৰখিব লগা হ'ল। আৰু তাৰপিছতে আমি আকৌ যেতিয়া গৈ আছিলোঁ, দেখিলোঁ এই পাহাৰখনৰ পিছফালে চাওকচোন। আমি পাহাৰখনৰ পিছফালে দেখিবলৈ পাইছিলোঁ হিমালয় পৰ্বত। হয়, সঁচাকৈয়ে বহুত ভাগ্যৱান বুলি ভাবোঁ নিজকে। নিজৰ খালী চকুৰে হিমালয় পৰ্বতখন অকণমান দেখা পালোঁ। কেতিয়াও চাগে সপোনতো ভাবা নাছিলোঁ যে এনেকৈ দেখা পাম জীৱনত। বৰফেৰে ঢকা হিমালয় পৰ্বতখনে যেন সেই সেউজীয়া পাহাৰখনৰ পিছফালেদি আমাক চাই আছিল। শেষত আমি আমাৰ গন্তব্যস্থান পাই গ'লোঁ, আৰু ইয়াতে মানুহে পিকনিক চিকনিক খাবলৈ আহে, কিন্তু আমি চাবলৈহে আহিছিলোঁ। পিছত আমি আহিলোঁ খাবলৈ, কিন্তু আমি ইয়াত খোৱা নাছিলোঁ, মাত্ৰ দেখাইছোঁহে এইখন হোটেল। আৰু আমি য'ত খাইছোঁ কি ক'ম, ইমান বেয়া খানা আছিলে, কেতিয়াও এনেকুৱা খোৱা নাই। বাৰে বাৰে চুলি ওলাই আছিল, ইমান বকৱাচ খানা পাইছিলোঁ আমি গৈ পেলাই বৰ্ডাৰত। অৰুণাচল আৰু আমাৰ অসমৰ বৰ্ডাৰ দেই। খানা খাই পেলাই যেনেকেই নহওক ভোকত খাই পেলাই আমি বহুত টায়াৰ্ড হৈ গৈছিলোঁ। মই অংশু মোৰ বুকুত ধুনীয়াকৈ টোপনি গৈছিলে। আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ। গৈ আমি এটা ভিউ পইণ্ট তাতে দেখিলোঁ, আৰু তাত ৰখিলোঁ। চব গাড়ী আমাৰ ৰখিলে, আৰু ধুনীয়াকৈ এই ভিউ পইণ্টটো আমি চকু দি উপলব্ধ কৰিলোঁ। চাৰিওফালে পাহাৰেৰে আৱৰা সুন্দৰ জেগাখিনি দেখি মনটো সঁচাকৈ বহুত ভাল লাগি আহিছিল। সৰুৰে পৰা অংশুৰ এটা অভ্যাস আছিল, বেয়া অভ্যাস। যেতিয়াই কোনোবা ভাল জেগাত যাওঁ সি সদায় টোপনি যায়গৈ। আজিও সি টোপনি গ'লগৈ ইয়াৰ পোৱাৰ লগে লগে। সকলোৱে ফটো উঠিলে, কিন্তু সি টোপনি যোৱাৰ কাৰণে সি এখনো ফটো উঠিব নাপালে। মোৰ বহুত বেয়া লাগিলে। এই ভিউ পইণ্টটোৰ পিছৰ পৰাই আমি আমাৰ গাড়ীবোৰ ঘূৰালোঁ, কিয়নো আমাৰ এই মাজৰ এখন গাড়ী অলপমান বেয়া হৈ গৈছিলে, অলপ গৰম হৈ গৈছিলে। ঘূৰোঁতে আমি দেখিলোঁ বিপণীবোৰত ইয়াত খালি মাথো আচাৰ, আৰু ইয়াত গাজৰ আচাৰটো বেছিকৈ চলিছিল। ঘূৰি আহিহে মই গম পালোঁ যে আমাৰে লগৰ বৰ্তা এজনৰ ছোৱালী এজনীৰ বাৰ্থডে আছিল আজি, আৰু এই আগৰ গন্তব্যস্থানখিনিতে ইয়াতে সৰু এটা পাৰ্টি কৰিবলৈ সকলোৱে ভাবিলে। কেক এটাও লগতে লৈ আহিছিল তেওঁলোকে, আৰু ইয়াতে এনেকৈ কাপোৰ এখন পাৰি ল'লে, আৰু আমি ইয়াতে এটা সৰু পাৰ্টি কৰি অংশুৱে আগতীয়াকৈ ৰখি আছে। আৰু সেইজনী হৈছে বাৰ্থডে গাৰ্ল। অংশুৱে গম পাইছে কিবা এটা হ'ব, আৰু এতিয়া সি আগতীয়াকৈ ৰখি আছে। সকলোৱে বহুত এনজয় কৰিলে। বাৰ্থডেটোও হ'ব পাৰে সৰু সুৰা পাৰ্টি, বাট বহুত এনজয় কৰিলে সকলোৱে। তাৰপিছত পাল আহিলে আমাৰ খাবলৈ। সৰু সৰু বস্তু কিছুমান সজাই প্লেট দি এনেকৈ আমি সকলোৱে খালোঁ। অংশুৱে নিজৰ আইতাকৰ লগত খাই আছে। তাৰপিছত আহিলে ডান্সৰ বাৰী। চবেই অলপমান ডান্স কৰিলে। মই ইমান ডান্স কৰি ভাল নাপাওঁ, তথাপিও সকলোৰে লগত অলপমান হাতখন ঘূৰাই দিলোঁ। আৰু বহুদিনৰ মূৰত অলপ এনেকৈ ঘূৰিলে মাইণ্ডটোও ফ্ৰেছ হয়, মনটোও বহুত ভাল লাগে। বাৰু, এই ডান্সৰ পিছত আমি সকলোৱে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। সন্ধিয়াও হৈ গ'ল, আৰু যাওঁতে যাওঁতে আমাৰ ৰাতি 8টামান বাজেগৈ।
লগতে মোৰ ভিডিঅ'টো যদি চাই অলপ হ'লেও ভাল পালে প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, এটা কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ। অ'কে, বাই বাই, টেক কেয়াৰ গাইজ।